হাই ৰ'ব প্ৰথমতে চুলিকেইডাল ওলাই লওঁ ই ওলা আকৌ ওলাইছে এয়া মই ভূমিকাহঁতৰ ঘৰত আৰু আহি আইনাৰ ঘৰত প'জ দি আছোঁ মোবাইলটো ওলাই ৰ'ব কৈ আছোঁ কলৈকে যাই আছোঁ আমি ওলাই মেলি গৈ আছোঁ ৰ'ব আৰু প্ৰথমতে চুলিকেইডাল ওলাই লওঁ আমি ওলাই মেলি গৈ আছোঁ এজন ছাৰৰ বিয়াত আমাৰ স্কুলৰে ছাৰ স্কুল এৰি অহা প্ৰায় 6-7 বছৰ হ'ল আৰু এইজনী উপমা একেবাৰে বাহাদুৰ কাকো ভয় চয় নকৰা আৰু আমি এনেতে আহি পালোঁ বিয়ালৈ আৰু এইজনী হৈছে দৰাৰ ভনীয়েক মানে বৰষা আমাৰ ফ্ৰেণ্ড আৰু আহি আমি বৰ মেলত ধৰিছোঁ আৰু এইজন জয়ন্ত দা আৰু এইজনী বিলুপ্ত প্ৰাণী বৰষা বিলুপ্ত প্ৰাণী বুলি কিয় কৈছোঁ হাই ছেকেণ্ডাৰী দি উঠি তাইৰ আটা পাতা একোৱেই নাই সেইকাৰণে সকলোৱে কমপ্লেইন কৰি আছে এনেই আমাৰ সকলোৰে ঘৰ আশে পাশেই কিন্তু বিয়া এখনত গোটেইবোৰ লগ হৈ মেল মৰাৰ জুতিয়েই বেলেগ আৰু আমি গোটেইবোৰ ছোৱালীৰ মাজত আমাৰ এজন আছে কৃষ্ণ কানহৈয়া মানে গৌতম বাৰু এতিয়া ভাতকেইটা খাই লওঁ আৰু এটা কথা এই যে ভিডিঅ'বোৰ যে কৰি ৰাখোঁ কিন্তু ভইচ অভাৰ দিবলৈ মই ইমানেই টান পাওঁ কিয় পাওঁ না এই বিয়াখনৰ এসপ্তাহমান আগত আজিহে এডিট কৰিছোঁ আৰু খাই উঠি এয়া চাওকচোন পাখিৰ ভৰিৰ চেণ্ডেলত মাটি লাগিছে আৰু গৌতমে এয়া পানী দি গুচাই দিছে আৰু সেইটো যে মই কেপচাৰ কৰিছোঁ তাৰ বাবে সকলোৰে হাঁহি এতিয়া আমি তামোল খাই আহিলোঁ এতিয়া ঘৰলৈ যাম বুলি আৰু বিয়াখনত পিছে ছাৰহঁতকো লগ পাইছোঁ 2জনমান ছাৰক লগ পালোঁ মাতিলোঁ ভাল লাগিল লগ পাই বাকী আজিলৈ আহিছোঁ বাই